আমার ভারতীয় জনতা পার্টিত আজি আমার মাইনরিটি সমাজৰ পৰা আকৃষ্ট হৈ ভারতীয় জনতা পার্টিক যোগদান করেছে, তার কারণে ধন্যবাদ দিছোঁ। কারণ আমার ভারতীয় জনতা পার্টি কোনো জাতি কোনো ধর্মৰ কাৰণে নহয়, আমি সব জাতি ধর্ম একেলগে আমি ওলাই যোৱাৰ কাৰণে সকলো আমি মিলি কাম কৰাৰ কাৰণে জমদুৱাৰ মণ্ডল হিচাপে আমি কাম কৰি আছোঁ। তাৰ কাৰণে মই জমদুৱাৰ মণ্ডলৰ সমগ্র জাতি জনগোষ্ঠী আৰু মাইনৰিটি সমাজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আজি আমাৰ মাজত মাইনৰিটি হিচাপে 12 জন আমাৰ জইনিং হৈছে। তেখেতসকলে BPFৰ কৰ্মী আছিলে আৰু ৰাইজৰ দল কৰ্মী হৈ আছিলে। আজি আমাৰ ইয়াত আহি তেখেতসকলে খুব আনন্দিত উৎফুল্লিত হৈছে যে ভাৰতীয় জনতা পাৰ্টিও আমাৰ মাইনৰিটি সমাজক ইমান এটা আদৰি লয়, তাৰ কাৰণে তেখেতসকলে আমাক ধন্যবাদ দিছে। আমি জমদুৱাৰ মণ্ডল হিচাপৰ কোনো জাতি ধৰ্মৰ কোনো আমাৰ বিভেদ নাই। আমি ভাৰতীয় জনতা পাৰ্টি এটা দল হয়। এই দলৰ কাম কৰাত কোনো ধৰ্ম কোনো জাতি কোনো ভাষা ভাষী মানুহ আমি ইয়াত বিভাজন কৰা নাই। আমি সকলোৱে মিলি আমি শান্তি বিচাৰিছোঁ, আমি সকলোৱে মিলি উন্নতি বিচাৰিছোঁ, আমি সকলোৱে মিলি আজি উন্নতিৰ ৰাজনীতি কৰাৰ কাৰণে আগবাঢ়িছোঁ। জমদুৱাৰ মণ্ডলত আজি তাৰিখত চতুষ্পত পাব্লিক ওলাই আহি আছে। আমি কণ্ট্ৰল কৰিব নোৱাৰা হৈ গৈছে। প্ৰত্যেকটা জেগাতে জইনিঙৰ ব্যৱস্থা আমাক কৰিবলৈ দি আছে, কিন্তু আমি লাহে লাহে সব কৰি যাম। অনাগত নিৰ্বাচনৰ আগে আগে সম্পূৰ্ণকৈ আমি জইনিং প্ৰগ্ৰামটো কৰিম আৰু আমি ভাৰতীয় জনতা পাৰ্টি হিচাপে জমদুৱাৰ সমষ্টিত বিপুল পদত আমি জয়যুক্ত হ'ম। 3 নম্বৰত থাকে 1 নম্বৰত থাকে, তেখেতসকলে নিজে গম পাইছে। আমাৰ সাংগঠনিক স্থিতি ইমানেই ভাল আজি তাৰিখত, আমাৰ সাংগঠনিক যিটো কাম তেখেতসকলে বুজি পাইছে যে ভাৰতীয় জনতা পাৰ্টি গ্ৰাছৰুট লেভেলত কেনেকৈ কাম কৰি আজিৰ দিনত 1 নম্বৰ পজিশ্যন ল'ব পাৰিছে। তেখেতসকলে নিশ্চয় ভয় খাবলৈ ধৰিছে, কাৰণ তেখেতসকলৰ মনত এটা বেয়া এটা চিন্তাধাৰা হৈ গ'ল যে ভাৰতীয় জনতা পাৰ্টি আজিৰ তাৰিখত জমদুৱাৰ সমষ্টিত 1 নম্বৰতকৈ ওপৰত আমি আগুৱাই আছোঁ।